প্ৰিয় কবি শান্তনু শৰ্মা ডাঙৰীয়াৰ মোৰ এটি প্ৰিয় কবিতা পাঠ কৰিব ওলাইছোঁ। কবিতাৰ শিৰোনাম লেনিনৰ ঘোঁৰা। এসময়ত বিশ্বৰ 1/3 চেকুৰি ফুৰিছিল লেনিনৰ ঘোঁৰাটো। ঘোঁৰাটোৰ গৰাকী হ'ব বিচৰা বুৰঞ্জীৰ বহু নায়ক অথবা খলনায়কে ঘোঁৰাটোক অমৰত্বৰ ঐশ্বৰিক প্ৰলেপেৰে বান্ধি ৰাখিব বিচাৰিছিল। কোনোৱে ঘোঁৰাটো সজাইছিল সোণ ৰূপ হীৰা মুকুতা ঐশ্বৰ্য বিভূতিৰে। মানুহৰ হাড় আৰু তেজৰ ৰঙেৰে সজা বিশাল প্ৰাসাদৰ সন্মুখত থিয় কৰাই ৰখা হৈছিল ঘোঁৰাটো। আৰু কোনোৱে লেনিনৰ এই ঘোঁৰাটোত উঠি হৈ পৰিছিল জিঘাংসু যুদ্ধবাজ। তেওঁলোক প্ৰত্যেকেই কিজানি ভাবিছিল ঘোঁৰাটো তেওঁলোকৰ বাবে এপাত স্বৰ্গীয় অস্ত্ৰ, যাৰ সহায়ত তেওঁলোকে পাব পাৰে পৃথিৱীৰ নৰকত কেৱল জয় আৰু জয়। পৃথিৱীৰ যি গৰিষ্ঠ সংখ্যক মানুহ সি নিজকে তিল তিলকৈ গঢ়ি তুলিছিল শস্য স্বপ্নৰ মন্ত্ৰেৰে। তেওঁলোকৰ বাবে পিছৰ ইতিহাস কেৱল স্বপ্নভংগৰ। যুদ্ধবাজ নৃশংসতাত উন্মাদ দাম্ভিকতাত ঘোঁৰাটোৰ এদিন মৃত্যু হৈছিল। আৰু আমি থৰ হৈ পৰিছিলোঁ সেই স্বপ্ন মৃত্যুৰ অসহ্য যন্ত্ৰণাত। মানুহৰ সপোন ভাঙিব পৰা এনে বহু ৰঙী ঘোঁৰাৰ সপোন বহু দেশৰ ৰাষ্ট্ৰনায়কে আজিও দেখাই আছে। তথাপিতো সম্ভৱ হোৱা নাই যুদ্ধৰ বিৰুদ্ধে জীৱনৰ জয়। কিয়নো তেওঁলোকৰ কোনেও নাজানে অথবা জানিলেও নকয় কি আছিল ঘোঁৰাটোৰ ৰং। কিহেৰে লেনিনে দিছিল জীৱন তেওঁৰ প্ৰিয় ঘোঁৰাটো। মই কবিতা লিখা তেনেই এজন সাধাৰণ মানুহ। মই কিন্তু জানো এই কথা, যিদৰে জানিছিল মায়াকোভস্কি, হিকমত অথবা নেৰুদাই, লোৰকা অথবা নিকানুৰ পাৰ্ৰাই। আৰু জানে 2 শতিকাৰ জীৱনৰ ওচৰে পাজৰে থকা প্ৰতিজন কবিয়ে যে লেনিন আছিল নিতান্তই নৈসৰ্গিক। তেওঁৰ ঘোঁৰাটো আছিল মাটিৰ, আছিল জীপাল মাটিৰ ৰঙেৰে। সেইবাবেই নেকি আজিও মোৰ সপোনৰ নাক্ষত্ৰিক পৰিভ্ৰমণত তেজ কদমত অহা সেই ঘোঁৰাৰ খুৰাৰ শব্দই জগাই তোলে মোক মুক্তি দেউলৰ প্ৰতিসন্ধানী প্ৰভাতত।